ৰাতিপুৱা শুই উঠিয়ে মই পেপাৰখন হাতত লওঁ, কিন্তু পেপাৰত যিবোৰ দেখোঁ মূৰটো বেয়া কৰে। আজিকালি সঘনে দেখোঁ কেৱল ডেকা ল'ৰাবোৰ এক্সিডেণ্টত ঢুকায়। মনৰ মাজতে ভাৱ হয় সমাজৰ বিশ্বাস এয়া বিধাতাৰ লিখন নে আমাৰ উচ্ছৃংখলতা। আচলতে আমাৰ মাজত সাৱধানতাৰ অভাৱ। সৰুৱে ডাঙৰক কৰা সন্মানৰ অভাৱ হ'ল। কি যে দিনকাল আহিল। পুত্ৰ হেৰুওৱা বেদনাত মাক দেউতাকে পাৰ কৰে উজাগৰি নিশা, কিন্তু সিহঁতে জানো ভাবি চায় কথাবোৰ জীৱনৰ মূল্য বুজি নাপায়। মানৱ জীৱন এবাৰেই বাৰ বাৰ নহয়, পূৰ্বজন্ম অহা জন্ম পূৰ্বজন্মৰ কামৰ ফল এইবোৰ মাথো লোকবিশ্বাসহে। ঋষিয়ে পেপাৰখন উলিয়াই এইবোৰ ভাৱনাতে মগন গ'ল। তেনেতে পাপা পাপা অনন্যাই দৌৰি দৌৰি আহি দেউতাকৰ কাষ পালে। কি হ'ল কলিজা? মায়ে মোক মাৰিছে। হয় নেকি? আমাৰ ইমান মৰমৰ ছোৱালীজনীক মাকে কিয় মাৰিলে? বাৰু। তাই আহি ঋষিৰ বুকুৰ মাজত সোমাল। নপঢ়াৰ বাবে। চাওঁ তাইক তুমি ইমান মৰম কৰি উঠাব নালাগে। নিকুৱে অনন্যাক ঋষিৰ কোচৰ পৰা এক প্ৰকাৰ টানি আনিলে। নিকু, তাইক তুমি এনেকুৱা কিয় কৰিছা? সৰু ল'ৰা ছোৱালীক সদায় মৰমেৰে বুজাব, তেতিয়া সকলো বুজি পাব। কিন্তু এনেকে নহয়। ঋষিৰ কথাখিনিয়ে নিকুৰ অন্তৰখন কোমল কৰি পেলালে। কলিজা, তুমি পঢ়িব লাগিব নহয়। তুমিয়েইতো আমাৰ সপোন। নিকুৱে কোচত তুলি অনন্যাক ভিতৰলৈ লৈ গ'ল। অনন্যা ডাঙৰ হ'ল, স্কুলত দিলে। ঋষিৰ মনটো উৰি গ'ল স্মৃতিবোৰলৈ। ৰংপুৰৰ বিহুৱা নাচনী নিকু, এজনী দেখাই শুনাই মৰম লগা ছোৱালী। এদিনাখন নিকুৰ বিহু নৃত্য দেখিয়েই ঋষিয়ে নিকুৰ প্ৰেমত পৰিছিল। বহুত ভাল পায় সি নিকুক, আৰু তাৰ সমানে নিকু তাক ভাল পায়। এখন মধ্যবিত্ত ঘৰৰ ছোৱালী আছিল। মাক দেউতাকৰ বহুত মৰমৰ, আৰু ঋষিৰ এই পৃথিৱীত মাকৰ বাহিৰে আৰু কোনো নাই। সি সৰু থাকোঁতে তাৰ দেউতাক পৃথিৱীৰ পৰা গুচি গৈছে। তাৰ পাছত মাকৰ আপ্ৰাণ চেষ্টাত সি পঢ়া শুনা কৰি এতিয়া এটা ভাল চৰকাৰী চাকৰি কৰে। নিকু, কোৱা, তুমি মোৰ কথা ঘৰত কৈ নিদিয়া কেলৈ? ভয় লাগেচোন। যদি দেউতাই মোক সঁচা প্ৰেমত। ভয় কিহৰ নিকু? জানো, তথাপিওচোন তাৰ মানে তুমি কম অলপ ধৈৰ্য ধৰাচোন। হয় নেকি? হ'ব, মই গম পাইছোঁ। ঋষি অভিমান কৰি নিকুৰ কাষৰ পৰা উঠি আহিলে। ঋষি, শুনাচোন ঋষি। কিন্তু সি নুশুনিলে। সি গুচি গ'ল। ঋষি বৰ অভিমানী। নিকুৰো অভিমান ভাল লাগে, কাৰণ অভিমানৰ মাজত বহুত মৰম লুকাই থাকে। তাই আজি যেনেকৈ সিহঁতৰ সম্পৰ্কৰ কথা দেউতাকক ক'ব। তাই ঘৰলৈ খোজ ল'লে। মৰম, তুমি খং নকৰিবা। লাগিলে দূৰে দূৰে আঁতৰি থাকা। নিকুৱে দেউতাকৰ কাষত আহিলে আৰু ভয় ভয়কৈ দেউতা কোৱা মাজনী, মানে দেউতা, আৰে মাজনী তুমি কঁপিছা কিয়? যি ক'ব খুজিছা নিৰ্ভয়ে কৈ দিয়া। মানে দেউতা, মই এজন ল'ৰাক ভাল পাওঁ। বুজিছোঁ। ল'ৰাজনৰ ঘৰ ৰংপুৰতেই দেউতা। মই তোমাৰ মাজনী। তুমি য'তেই সুখী হোৱা, মই তাতেই তোমাক গতাম। যোৱা, ল'ৰা ঘৰৰ মানুহক আহিব ক'বা। নিকু আনন্দত আত্মহাৰা হ'ল। তাইৰ দেউতাক সঁচাকেই মহান। হেল্ল', ঋষিয়ে ফোনটো ৰিচিভ কৰিলে। ঐ পাগল, ক'ত আছা? তেজপুৰত। তেজপুৰৰ ক'ত? পাগলখানাত। কি? তুমি পাগল ক'ত থাকে নাজানা নেকি? সেইবোৰ বাদ দিয়া। দেউতাই আমাৰ প্ৰস্তাৱ মানি লৈছে। কি? য়েছ, কইনাজনী বিউটিফুল। দৰা বৰ লাকি। দেখাতহে কান্দিছে। কইনাই ভিতৰি হাঁহি। ঐ ৰাম, দৰাকে দেখি আনন্দতে গান গাই দিলে। ঐ শুনা, দেউতাই তোমালোকৰ ঘৰৰ মানুহক আহিব কৈছে। ঋষিৰ মাক আহি নিকুক চাই গ'ল। সকলোৰে পচন্দ হ'ল তাইক। বিয়াৰ আয়োজন চলিল। বেছ ধুমধামেৰে সিহঁতৰ বিয়াও গ'ল। আৰম্ভ হ'ল ঋষি আৰু নিকুৰ এখন সংসাৰ। নিকুৱে পাকঘৰত ৰন্ধাত ব্যস্ত। তেনেতে ঋষিয়ে নিকুক পাছফালৰ পৰা সাৱটি ধৰিলে। নিকু, কি বনাইছা? তুমি খাই ভাল পোৱা মাছ ভাজি। তোমাৰ হাতৰ ৰন্ধা বেছ ভাল হয় কিন্তু। হ'ব, ইমান প্ৰশংসা কৰিব নালাগে। নিকু, মোক মাইনা এটা লাগে, উমলি থাকিবলৈ। নিকুৱে ঋষিৰ নাকটোতে ধৰি ক'লে। হয় নেকি? দেহা, ধৈৰ্যৰ ফল অকণমান মিঠা। দিন বাগৰিল, সময় অবিৰত গতিত হৈ থাকিল। আজি বিয়াৰ 3 বছৰেই হ'ল। তাইৰ সন্তান এটা নাই। ঋষিৰ কাষৰ বৰমাকজনীয়ে ঋষিৰ মাকৰ লগত পাতি থকা কথাখিনি নিকুৰ কাণত পৰিলে। তোমাৰ বোৱাৰী আৰু সন্তান নহয়। ঋষিক বেলেগ এটা বিয়া পাতি দিয়া। তেনেকে নক'ব বাইদেউ, সন্তান নহ'লেও নাই। কিন্তু সিহঁত দুটাৰ মিলা প্ৰীতি দেখি মই সুখী। শাহুৱেকৰ কথা শুনি নিকুৰ বহুত দুখো লাগিল। ইমান ভাল শাহু এজনী পোৱাটো বহুত ভাগ্যৰ কথা। কিন্তু তাইৰ সহ্যই নহয় কাষৰ মানুহবোৰৰ কথাহে। আজি নিকুৰ ডাক্তৰৰ ৰিপৰ্ট অহা কথা। ৰিপৰ্ট পালা? নিকুৱে বৰ আগ্ৰহেৰে ঋষিক সুধিলে। আনিলোঁ। কি ক'লে ডাক্তৰে? মই সন্তান জন্ম দিব পাৰিম বুলি কৈছেনে? নামাতা কিয় কোৱাচোন?
কোৱা না, তোমাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই নিকু। আমি এনেকৈ থাকিবই লাগিব। কথাখিনি শুনি নিকু কান্দোনত ভাঙি পৰিল। ঋষি জোৰকৈ সাৱটি তাইক বুকুৰ মাজত টানি আনিলে। নাকান্দিবা নিকু, মই মা হ'ব নোৱাৰোঁ ঋষি। মোৰ মা হ'বলৈ বহুত মন আছিলে। কোনোবাই মোক মা বুলি মাতিব, মই তাক সাৱটি ধৰিম। তোমাক দেউতা বুলি মাতিব। তুমি দেখোন কৈছিলা এটা মাইনা লাগে। মই দিব নোৱাৰিম ঋষি। নিকু প্লিজ, মোক দুৰ্বল নকৰিবা। ঋষি নিকুৰ চকুৰ পানীখিনি মচি দিলে। তাই ঋষিৰ বুকুৰ মাজৰ পৰা ওলাই নিকুৰ ভৰি দুখন সামচি ধৰিলে আৰু তাৰ ভৰি দুখনত তাইৰ কপালখন লগাই ক'লে, মোক ক্ষমা কৰিবা অ' ঋষি, মই কুলক্ষণী, মই সন্তান জন্ম দিব নোৱাৰোঁ। ঋষিয়ে নিকুক দাঙি লৈ যায় বিচনাত শুৱাই দিলে। মৰমত সাৱটি বুজালে, মোক সন্তান নালাগে নিকু, মাত্ৰ তোমাক লাগে। তুমি সদায় মোৰ কাষতেই থাকা। নালাগে, তুমি এজনী ভাল ছোৱালী বিয়া কৰোৱা নিকু। অ' ঋষি, নহ'লে তোমাক ওচৰ চুবুৰীয়াই হাঁহিব আৰু মোক এৰি দিয়া। ঋষিৰ চকুৰ পানী নিগৰি বৈ আহিল। নিকু, তোমাক এৰিব নোৱাৰোঁ, পাৰিবই লাগিব। তুমি মোক এৰি দিবই লাগিব। ধুমুহাই কিয় ভাগে সপোনৰ ঘৰখন, হাঁহিবোৰ কিয় হয় নিমিষতে কান্দোন। নিকুৱে এইকেইদিনত ঋষিৰ লগতে কথা নাপাতে, মাত্ৰ জুপুকা মাৰি বহি থাকে। ঋষিয়ে কিমান বুজালে নাই, তাই নুশুনে। নিকু আজি ঘৰত নাই। ঋষি পাগলৰ নিচিনা হ'ল। ক'ত গ'ল তাই? গোটেই দিনটো বিচাৰিও তাইক নাপালে। ঋষি পাগলৰ দৰে হ'ল। সি বিচনালৈ আহি নিকুৰ ফটোখন সাৱটি কান্দি এই আছে। তেনেতে তাৰ চকুত পৰিল তাৰ বিচনাত পৰি থকা কাগজখন। সি কাগজখন খুলিলে। মৰমৰ ঋষি, মোৰ মৰম ল'বা, মই জানো তুমি মোক বহুত ভাল পোৱা আৰু ময়ো তোমাক বহুত ভাল পাওঁ। মোৰ শ্ৰদ্ধা যাচিবা। মই জানো মই কাষত থাকিলে তুমি অন্য এজনী বিয়া নাপাতা। জানানে, মানুহে তোমাৰ সন্তান নহ'লে হাঁহিব। সেয়েহে মই তোমাৰ কাষৰ পৰা আঁতৰি আহিছোঁ। দেহা, তুমি নিজৰ যত্ন ল'বা, খোৱা লোৱা কৰিবা। মোক তোমাৰ হৃদয়ৰ পৰা মচি পেলাবা। মই মৰি যোৱা বুলি ভাবিবা, শ্মশানত জ্বলি ছাই হোৱা বুলি ভাবিবা। তোমাৰ মৰমৰ নিকু। কাগজখন পঢ়ি ঋষিয়ে বাকৰুদ্ধ হ'ল। কেনেকৈ ইমান ত্যাগ কৰিব পাৰে নিকুৱে? নাই, সি কাকো বিয়া নাপাতে। নিকুৰ মৰমবোৰ হৃদয় মণি কাঞ্চনত সাঁচি ৰাখিব। আজি ঋষিহঁতৰ অফিচৰ পৰা বৃন্দাবন বৃদ্ধা আশ্ৰমত গ'ল। আশ্ৰমৰ হতভগীয়া পিতৃ মাতৃবোৰক লগ কৰাৰ উদ্দেশ্যত সকলো সোমাই গ'ল। তেনেকৈ আশ্ৰমৰ এজনী মহিলা কৰ্মচাৰী আৰু ঋষিৰ মাজত খুন্দাখুন্দি লাগিল। পৰি যাব খোজা মহিলাজনীক সি সাৱটি ধৰিলে আৰু দুয়োৰ চকুত চকু পৰিলে। যদিহে হৃদয়ত থাকে মৰম, লগ হ'ম আমি আকৌ এদিন। সঁচা প্ৰেমে নিদিয়ে বিচ্ছেদৰ বিষাদ। তুমি, মই। কিন্তু নিকু, মই এতিয়া এই আশ্ৰমখনৰ এজনী পৰিচাৰিকা। ঋষিৰ দুচকুৰে দুটোপাল চকু বৈ আহিল আৰু সি তাইৰ কাষৰ পৰা গুচি যাবলৈ চেষ্টা কৰিলে। নিকুৱে ঋষিৰ হাতখনত সামচি ধৰিলে। ক'ত যোৱা? এবাৰ জানো ভালকৈ কথা নাপাতা? কিমান দিনৰ মূৰত মনৰ মানুহজনক লগ পালোঁ। পাতিবলৈ কি আছে? সকলোচোন শেষেই কৰিছা। যুগ্ম জীৱন কেনে চলিছে? নিজক সোধা, উত্তৰ পাবা। তাৰমানে তুমি অবিহনে মই নোৱাৰোঁ নিকু। কিমান কষ্টত দিন কটাইছোঁ জানা? মা সদায় পদূলিৰ মূৰত তুমি আহিবা বুলি ৰৈ থাকে। মায়ে কিমান কষ্ট পাইছে জানা? মোক ক্ষমা কৰিবা ঋষি। ক্ষমা? তোমাক মই ক্ষমা নকৰিম। মোক মোৰ ঘৰখনত লৈ যাবানে ঋষি? ঋষিয়ে বহুদিনৰ মূৰত জোৰকৈ নিকুক বুকুৰ মাজত টানি আনিলে আৰু সাৱটি ল'লে। নিকুৱে আশ্ৰমৰ সকলোৰে পৰা বিদায় মাগিলে। ঋষিয়ে লক্ষ্য কৰিলে নিকুৱে আশ্ৰম এৰি আহিবৰ সময়ত বৃদ্ধাবোৰে হুকহুকাই কান্দিছিল। সি জানে তাৰ মৰমৰ নিকু বহুত মৰমীয়াল। সিহঁত আহি থাকোঁতে লক্ষ্য কৰিলে ফুটপাতত বহুকেইটা ল'ৰা ছোৱালীৰ মাজত এজনী কণমানিয়ে চিঞৰি আছে। সি গাড়ী ৰখাই নামি গ'ল। পাছে পাছে নিকু। ভাইটি, মইনাজনীয়ে কিয় কান্দি আছে? তাইৰ মাক দেউতাক কোনো নাই। তাই আমাৰ লগতেই থাকে। চাগে তাইৰ ভোক লাগিছে। ঋষি, তাই আমাৰ সন্তান, তাইক লোৱা। কথামতে কাম। ঋষিয়ে ল'ৰা ছোৱালীবোৰক খোৱা বস্তু কিনি দি ছোৱালীজনীক লৈ যাত্ৰা কৰিলে। ঋষি, মোৰ সন্তানটো কেনেকুৱা লাগিছে? মজা, মাকৰ নিচিনা। তাইৰ নাম অনন্যা ৰাখিম। সকলো মাকৰ মতে দুয়ো হাঁহিলে আৰু আহোঁতে অনন্যাৰ কিছু বজাৰো কৰিলে। এটা মৰম লগা কণমানিক সিহঁতে সন্তান কৰি ল'লে। মা, দৰজা খোলা আৰু তোমাৰ কাৰণে কি আনিছোঁ চোৱা। ঋষিয়ে মাকক আনন্দত চিঞৰি মাতিলে। মাকে দৰজা খুলি নিকুক দেখিলে আৰু এজনী কণমানি। ঋষিয়ে মাকক সকলো বিৱৰি ক'লে। মাকৰ আনন্দত মন নাচি উঠিল। ঘৰলৈ বোৱাৰী আৰু নাতিনী আহিছে। অনন্যাৰ লগতে সিহঁতে আনন্দত দিন কটাই থাকিল। ঋষি নিকুৰ মাতত ঋষিৰ স্বপ্ন ভাগিল। কোৱা, অফিচ নোযোৱা? পাহৰিছিলোৱে। মোৰ মৰমৰ অনন্যা ক'ত গ'ল? কি? চৰি, আমাৰ মৰমৰ অনন্যা। দুয়ো হাঁহিলে। বন্ধু বান্ধৱীসকল, কাহিনীটো শুনি কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে প্লিজ লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ। ধন্যবাদ।